নমস্কাৰ, মই JyoTiPalL আপোনালোক সকলোকে মৰম জনাইছো আৰু মই বৰ্তমান মোৰ পাখি ষ্টুডিঅ'ত আছো। অকমান কাম আছিল, কামখিনি শেষ কৰিলো আৰু অহা কালি অৰ্থাৎ 30 এপ্ৰিল তাৰিখে আমাৰ শ্ব' আছে শিলচৰত, বিহু শ্ব'। গতিকে আজি 29 তাৰিখে আমাৰ ৰাতি ট্ৰেইন আছে শিলচৰলৈ 12টা বজাত। গতিকে আমি অকমান পিছতে যাত্ৰা আৰম্ভ কৰিম, প্ৰথম হাজোৰ পৰা পল্টন বজাৰলৈ, তাৰপিছত পল্টন বজাৰৰ পৰা আকৌ শিলচৰ অভিমুখে যাত্ৰা কৰিম আমি সকলোৱে। আমাৰ বেণ্ডটো আহি আছে, একেলগে গোটেইখিনি তাতে লগ হ'ম আৰু কেনেকুৱানো লাগে গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। সকলোৱে ভিডিঅ'টো চাই থাকিব। থেংক ইউ। ও তোমার মিঠা মাতে কলি যাতে হি পালে ওই মরু মরু লাগে কিয় তোমাক নেদেখিলে বুকু ধৰ ধৰ মাৰ মাৰ কৰে। আৰু এনেকৈ সকলোৱে নিজৰ নিজৰ ইনষ্ট্ৰুমেণ্টছখিনি লৈ ট্ৰেইনলৈ বুলি আগবাঢ়িছোঁ। আৰু এইজনী ইমন আমাৰ লগত নতুনকৈ এইবাৰ কো-ছিংগাৰ হিচাপে জইন হৈছে। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। সকলোৱে নিজৰ নিজৰ ছিটত অকণমান ৰেষ্ট লৈছে। পুৱা উঠিয়েই দেখিলোঁ ট্ৰেইনখন মাহু ষ্টেচনত গৈ আছে আৰু খুবেই ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পালোঁ। আৰু এয়া মোৰ খুব মৰমৰ দাদা গৌৰংগ দা, লগতে জান দা, এয়া মনদ্বীপ আৰু দীপদাও আহিছে যোৰহাটৰ পৰা। আৰু ঠিক 1টা বজাত আমি শিলচৰ ষ্টেচন পাই গ'লোঁ। হিৰকে আমাৰ চাউণ্ড চেক কৰি আছে। তাৰ টুলকি হৈ গ'ল, আছে দাদা ৰখি আছে চাউণ্ড চেকৰ কাৰণে। দাদা হেল্ল' কৈ দিয়া। এইফালে আছে মোৰ ছেটআপ, হাইব্ৰিড কিট লৈ আছো আজি। হাইব্ৰিড হৈ গৈছে, পঞ্জিতৰ পেড হৈ আছে চাউণ্ড চেক। এইফালে ৰাজ অকণমান টোন বনোৱাত বিজি। এইফালে বিৰাজৰ চাউণ্ড চেক হৈ গ'ল এইমাত্ৰ। এইফালে ৰাজ আছে, ৰাজৰ কিবা কিবি অকণমান লাগি আছে, তাৰ হৈ যাব এতিয়া। অলপ পিছত তাৰ চাউণ্ড চেক হ'ব। জানদাই আৰম্ভ কৰিছে চাউণ্ড চেক। প্ৰাঞ্জিত ব্যস্ত। চাউণ্ড চেক কৰিয়ে আমি সকলোৱে কাষৰে পাৰ্ক এখনত অকণ ফুৰিবলৈ ওলাই আহিছোঁ। জানো মোৰ কপাল তুমি আছানে নাই, জানো কৰা বিধাতা কি লিখিলে
ৰঙা তোৰ তাই কৰে ৰঙা তোৰ তাই কৰে